শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই চেঞ্চাছ সম্পৰ্কীয় আপোনালোকৰ যেতিয়া আনুমানিক মানচিত্ৰখন আঁকিব, আনুমানিক মানচিত্ৰখন প্ৰস্তুত কৰোঁতে আমি কেঁচা ঘৰ, পকী ঘৰ কেনেদৰে চিনাক্ত কৰি আমি সেই মানচিত্ৰখনত আঁকিম, তাৰপিছত মানচিত্ৰখনত কেঁচা ঘৰ, পকী ঘৰৰ চিহ্নবোৰ আমি কেনেদৰে দিম, তাৰপিছত মানুহ থকা আৰু মানুহ নথকা ঘৰ কেনেদৰে আমি চিহ্নিত কৰিম, এই তিনিটা পইণ্ট মই চমুকৈ আলোচনা কৰিম। আৰু আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আনুমানিক মানচিত্ৰখন তৈয়াৰ কৰাৰ সময়ত বিল্ডিংটো এটা পকী বিল্ডিং হিচাপে গণ্য কৰিম যদিহে ইয়াৰ বেৰৰ সামগ্ৰী আপোনালোকে চাব যে বেৰৰ সামগ্ৰী যদি শিল হয়, তাৰপিছত টিনপাত বা ধাতুৰ চিট হয়, এছবেষ্টৰ চিট হয়, পোৰা ইটা হয়, তাৰপিছত চিমেণ্ট ইটা আৰু তাৰপিছত কংক্ৰিট কাঠ, এইকেইটা যদি বেৰৰ সামগ্ৰী হয়, তাৰপিছত কেৱল বেৰৰ সামগ্ৰী এনেকুৱা হ'লে নহ'ব, ছালৰ সামগ্ৰীও থাকিব লাগিব। তো ছালৰ সামগ্ৰী কি হ'লে আৰু বেৰৰ সামগ্ৰী কি হ'লে আমি পকী বিল্ডিং হিচাপে চিনাক্ত কৰিম। আমি ছালৰ সামগ্ৰীকেইটা চাই লৈছোঁ। এতিয়া চাব ছালৰ সামগ্ৰী কি হ'লে আমি পকী বিল্ডিং হিচাপে চিনাক্ত কৰিম। প্ৰথমটো পইণ্ট চাব যে মেচিনত তৈয়াৰী খাপৰি, তাৰপিছত চাব চিমেণ্টৰ খাপৰি, পোৰা ইটা, চিমেণ্টৰ ইটা, তাৰপিছত শিল, তাৰপিছত চাব প্লেট, টিনপাত বা ধাতুৰ পাত, এছবেষ্টৰ চিট, কংক্ৰিট, কাঠ, এইবোৰ যদি আমাৰ ছালৰ সামগ্ৰী হয় আৰু আমাৰ বেৰৰ সামগ্ৰী যদি শিল, তাৰপিছত টিনপাত, তাৰপিছত ধাতুৰ চিট বা এছবেষ্টৰ চিট, পোৰা ইটা, চিমেণ্টৰ ইটা বা কংক্ৰিট বা কাঠ হয়, এই দুয়োটা ছাল আৰু বেৰৰ সামগ্ৰী যদি এনেকুৱা ধৰণৰ আমি বিল্ডিংবোৰ পাওঁ, তেতিয়াহ'লে সেই বিল্ডিংবোৰ আমি কি কৰিম, পকী বিল্ডিং হিচাপে। কোনো বিল্ডিং এটা আমি কেঁচা বিল্ডিং হিচাপে কেনেদৰে চিনাক্ত কৰিম, আমাৰ পকী বিল্ডিং চিনাক্ত কৰাৰ যিবোৰ ক্ৰাইটেৰিয়া, যে বেৰৰ সামগ্ৰী বা ছালৰ সামগ্ৰী সেইবোৰৰ ভিতৰত যদি নপৰে, তেতিয়াহ'লে আমি সেইবোৰ কেঁচা বিল্ডিং হিচাপে চিনাক্ত কৰিম। যেনেকুৱা যিবোৰ ঘৰৰ ছাল আৰু বেৰৰ সামগ্ৰী নপৰা ইটা বা মাটি, ঘাঁহ, খেৰ, নলখাগৰি, প্লাষ্টিক, পলিথিন, সাধাৰণভাৱে লেপ দিয়া শিল ইত্যাদি, সেইবোৰক আমি কেঁচা বিল্ডিং হিচাপে চিনাক্ত কৰিম। এতিয়া আমি আছোঁ দ্বিতীয় নম্বৰ পইণ্টলৈ। দ্বিতীয় নম্বৰ পইণ্টটোত যে আমি ইতিমধ্যে ধৰক কেঁচা ঘৰ, পকী ঘৰ কেনেদৰে চিনাক্ত কৰিব লাগে জানিলোঁ। তাৰপিছত আমাৰ কামটো হ'ব যে আমি মানচিত্ৰখনত কেঁচা ঘৰ আৰু পকী ঘৰৰ চিহ্ন কেনেদৰে দিম। তো ছাপ'জ ধৰক এইটো মই আপোনালোকে স্ক্ৰীণত দেখা পোৱা যিটো লেআউট মেপ, এইটো মেপটোত আপোনালোকে চাব, ছাপ'জ এইটো মোৰ HLB পৰিল যে এইটো মোৰ হাউচ লিষ্টিং ব্লক। তো মই এনেকৈ কি কৰিছোঁ, এটা মানচিত্ৰ, আনুমানিক মানচিত্ৰখন অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতে ছাপ'জ ধৰক মোৰ প্ৰথমটো বিল্ডিং মই পকী বিল্ডিং হিচাপে পালোঁ। তো পকী বিল্ডিঙৰ ক্ষেত্ৰত আমি কেনেদৰে চিহ্ন দিম, এইটো আমাৰ হ'ব পকী বিল্ডিং, স্কুৱাৰ টাইপৰ, এইটো পকী বিল্ডিং। তাৰপিছত কেঁচা বিল্ডিং হ'লে আমি কি কৰিম, ত্ৰিভুজৰ ট্ৰায়েংগেল হিচাপে আমি চিহ্নিত কৰিম, এইটো আমাৰ ধৰক কেঁচা বিল্ডিং। তেনেদৰে আমি পকী বিল্ডিং হ'লে এইটো পকী বিল্ডিং বুলি ক'ব, এইটো পকী আৰু এইটো হ'ব আমাৰ কেঁচা। এতিয়া আন এটা গুৰুত্বপূৰ্ণ পইণ্ট আমি আলোচনা কৰিব লাগিব যে আমি এই মানুহ থকা আৰু নথকা ঘৰৰ চিহ্নবোৰ কেনেকৈ দিম। এতিয়া ছাপ'জ ধৰক পকী বিল্ডিং আৰু কেঁচা বিল্ডিঙৰ চিহ্নটো একেই থাকিব, কিন্তু আমি মানুহ থাকিলে তাক কেনেকুৱা চিহ্ন দিম আৰু মানুহ নাথাকিলে কেনেকৈ দিম। এতিয়া মানুহ যদি থাকে তেতিয়াহ'লে আমাৰ চিহ্নটো ছেম এনেকৈ থাকিব, আৰু যদি মানুহ নাথাকে তেতিয়াহ'লে আমাৰ চিহ্নটো পকী বিল্ডিঙৰ ক্ষেত্ৰত হ'ব, সেইটো আমি মানুহ নাথাকিলে এনেকৈ চিহ্ন দিম। আৰু কেঁচা বিল্ডিঙৰ ক্ষেত্ৰত ঠিক একে থাকিব মূল চিহ্নটো, কিন্তু আমি মানুহত এনেকৈ আঁচ টানি দিব লাগিব। এইটো আমাৰ মানুহ নথকা, এইটো আমাৰ মানুহ নথকা পকী বিল্ডিং, এইটো মানুহ নথকা আমাৰ মানুহ নথকা কেঁচা বিল্ডিং। তো এনেকুৱা ধৰণে আমি মানুহ থকা আৰু নথকাৰ চিহ্নবোৰ আমাৰ লেআউট যিটো আমি আনুমানিক মানচিত্ৰ আমি প্ৰস্তুত কৰিম, সেই মানচিত্ৰখনত দিম। তো ধন্যবাদ থাকিল, লগ পাম নেক্সট এটা ভিডিঅ'।